Good morning guys. আজি হোৱাৰ পৰা উঠিয়ে বজাৰলৈ যাওঁ যিহেতু আজি সানডে আৰু ইয়াত সানডে মাৰ্কেট বহুত ডাঙৰকৈ বহে আৰু বহুত ভিৰ ভাৰ হয় মানে গৈ খুব ভাল লাগে এতিয়া বাৰু মৰ্নিং টাইম ইমান এটা ভিৰ ভাৰ নহয় তথাপি বলাচোন যাওঁ তেনেহ'লে আজি তোমালোকক সানডে মাৰ্কেটখন দেখাওঁ আৰু ময়ো দুটামান বস্তু আনিবলগীয়া আছে যিহেতু বস্তুকেইটা লৈ আনোগৈ আৰু লগতে আজি তোমালোকক ভিডিঅ'টো বনাই দেখাওঁ বুলি ভাবিলোঁ সেইবাবেহে বলা বন্ধুসকল বজাৰলৈ যাওঁ গৈ কিনে কি পাওঁ কি নাই চাই আহোঁ ৰাতিপুৱা এনেকৈ মুখ চুখ ধুই মেলি ওলাই আহিছোঁ আৰু এতিয়া যাওঁচোন কি পাওঁ কি নাই চাই আহোঁগৈ তেনেহ'লে বলা ভিডিঅ'টো আৰম্ভ কৰোঁ ৰুমৰ পৰা ওলাই আহি বজাৰখন এনেকৈ পোৱা যায় দেখিবলৈ আৰু এতিয়া এখন এখনকৈ দোকান আহি আছে যিহেতু মৰ্নিং টাইম অলপ পাছত ভিৰ ভাৰ লাগিব ইয়াত कहाँ गया था किसको दिखा रहा है व्हाट्सएप वीडियो कॉल में मेरा शकल বজাৰলৈ ওলাই আহোঁতে লগৰ দুজন লগ পালোঁ একেলগে ডিউটি কৰোঁ আমি আৰু ইহঁতিও বজাৰৰ পৰা কিবা বোলে নিবলৈ আহিছিলে লগৰকেইটা কথা চথা পাতি হ'ল আৰু ইহঁতিও যাবলৈ ওলালে ময়ো বজাৰলৈ যাওঁ আৰু বজাৰত কি পাওঁ কি নাই তাকে চাওঁ আৰু লৈ কিনে ৰুমলৈ যাওঁ যিহেতু শুবগৈ লাগে ৰাতি আকৌ নাইট ডিউটি আছে আদ্ৰক হে नहीं है आंटी अदरक है भैया पाव किलो 50 एक पुआ आदार दाम 50 टका आमार অসমত কে টকা হৈ আছে নো জনাবচোন কমেন্টত বন্ধুসকল টমেটো कितना टमाटो कैरेट केजी टमाटर 30 रुपया किलो বিলাহী দাম দেখোন একেবাৰে সস্তা অসমত দেখোন দুদিনমান আগত মিমছ বনি আছিলে গোটেই বিলাহীৰ ওপৰত জনাবচোন বন্ধুসকল বিলাহীৰ দামনো কে টকা হৈ আছে আমাৰ অসমত আৰু ফাইনালি এনেকৈ বাছি বাছি দুটামান বিলাহী লৈ ললোঁ দুটামান নহয় 30 টকা বুলি কোৱা দেখি 1 কেজি বিলাহী লৈ ললোঁ ইয়াত আকৌ বিলাহী কিলো আজি 30 টকা আজি 5 দিন আগলৈকে 120 টকা আছিলে কিন্তু কালি 40 টকা আছিল বুলি শুনিছিলোঁ মোৰো বিশ্বাস হোৱা নাছিলে আজি আহি কিনে চাইছোঁ আজি আৰু 10 টকা কমি হৈ গ'ল এবাবে মই বাছি বাছি একদম ভালকৈ 1 কিলো ৰুমলৈ লৈ যাওঁ কেঁচা কেঁচা চাই आलू सालू লৈ ললোঁ सब्जी লৈ ললোঁ এতিয়া अदरक दिया अदरक नहीं दिया अदरक 20 रुपया का होना आधा फॉलो 25 का था दे दो মানে কি হ'ল বন্ধুসকল আদাৰ পুৱা 50 টকা সেইবাবে 20 টকা দিবলৈ সিহঁতি অকমান অশান্তি পাইছে বা বেয়া পাইছে সেইকাৰণে আধা পুৱা ল'বলৈ গৈছে বোলে 25 টকা কিনো কথা পাতে বুজিকে নাপাওঁ धनिया वो 85 हुआ है ना 15 रुपये का दे दीजिए 100 हो जाएगा আৰু ফাইনেলি আলু ধনিয়া বিলাহী আদা মিলাই সবজি বজাৰখন হৈ গ'ল এতিয়া যাওঁ আজি সানডে যিহেতু অলপমান চিকেন লৈ লওঁগে চিকেন অলপ খাওঁ বুলি ভাবিছোঁ তাৰ আগতে মোজা এযোৰ লৈ লওঁ কাৰণ মোৰ মোজাযোৰ ফাটিলে আৰু ইয়াতে ওচৰতে সৰুকৈ মোজা চোজা থৈ দিয়া দোকান এখন দেখিছোঁ তাৰ পৰাই যাওঁ মোজা এযোৰ লৈ লওঁগে अना ये सॉक्स कितने का 60 रुपए का 3 जोड़ी 90 रुपए का 2 जोड़ी 60 रुपया का 3 जोड़ी आगे वाला ये वाला ये वाला 60 रुपया में 3 जोड़ी 60 টকাত এযোৰ 3 যোৰ 90 টকাত বোলে এযোৰ 3 যোৰ ये 90 रुपया 3 जोड़ा तो एजुके লৈ লওঁ 3 जोड़ কাম আহিব ঠিক আছে পেমেন্টটো কৰি লওঁ মই ইয়াতো বন্ধুসকল মোজা লৈ কিনে ডাইৰেক্ট চিকেনৰ দোকানলৈ আহিলোঁ আৰু এখন স্লিপ ললোঁ যিহেতু স্লিপখন ইয়াত দিলেহে এজনে মোক চিকেন কাটি দিব আৰু এতিয়া চিকেনটো লৈ লওঁ চিকেনটো লৈ ৰুমলৈ যাওঁ
ফাইনেলি চিকেনটো লৈ ল'লোঁ আৰু এতিয়া যাওঁ চিকেনটো লৈ কিনে আৰু ধনিয়া পেকেট এটা ল'বলৈ আছে কোনোবা গেলামাল দোকান এখনত সোমাওগৈ আৰু বন্ধুসকল তোমালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰা নাই তোমালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰা ছাবস্ক্ৰাইব কৰা ভিডিঅ'বোৰ অলপ শ্বেয়াৰ কৰা তেতিয়াহে ময়ো ভিডিঅ' বনাই মোৰো ভাল লাগিব ফাইনেলি বজাৰ কৰি সমাপ্ত হ'ল এতিয়া ডাইৰেক্ট যাওঁ ৰুমলৈ এয়া দোকানবোৰ লাহে লাহে লগাই আছে আৰু অলপ দেৰিৰ পিছত বহুত দোকান হ'ব বহুত ভিৰ ভাৰ হ'ব এইবোৰত খালী জেগা অকণমানো নেবাচিব মানে পুৰা দোকানেই দোকান ভিৰ ভাৰ মানুহ ইমান ভিৰ হয় নহয় আপোনালোকক গধূলি এবাৰ মই দেখাবলৈ চেষ্টা কৰিম ডিউটি যোৱাৰ আগত আৰু এনেকৈ বজাৰ চজাৰ কৰি ৰুমলৈ পাবলৈ হ'ল লগৰটোৱে ৰৈ আছে মাংসকণ বনাবলৈ বনোৱাৰ পিছত খাই বৈ শুওঁ আৰু ডিউটি যাবলৈ লাগে আৰু ৰাতি ডিউটি যোৱাৰ আগতে আপোনালোকক ছানডে মাৰ্কেটখন এবাৰ গধূলি দেখুৱাম আৰু এয়া ফাইনেলি আবেলি ওলাই আহিছোঁ আৰু এতিয়া সময় হৈছে 4:30 মানুহ চাওক কিমান ভিৰ ভাৰ এতিয়া বহুত ভিৰ বজাৰখন ঘূৰিও ভাল লাগে ভিৰ ভাৰ অলপো জেগা নেবাছে আপোনালোকক দেখাই আছোঁ অলপ আগফালে বলক ছানডে মাৰ্কেটখনত ইমানেই ভিৰ হয় যেন একেবাৰে পূজা চাবলৈহে গোটেই মানুহ ওলাই আহিছে যেন চাওক না ইমানেই ভিৰ ইমানে ভাল লাগে ফুৰি নহয় একদম পূজা চাবলৈ আহিছোঁ যেনহে কিবা এটা মনত ফিলিংছ আহিছে চাওক না ইমানে ভিৰ মানুহ ৱাও আৰু ফাইনেলি ভিডিঅ'টো ইমানতে সামৰি দিওঁ যিহেতু মোৰো ডিউটি যাবলৈ সময় হ'ল আৰু এয়াই ৰাতি আপোনালোকক আবেলি সময়ত দেখুৱাম বুলি ক'লোঁ আবেলি ওলাই আহোঁতে এতিয়া ৰাতিয়ে হ'বলৈ হ'ল তেনেহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা ভিডিঅ'টো লাইক কৰিব নাপাহৰিব